নমস্কাৰ, এলেভনিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই পূজা শইকীয়া। তিনিচুকীয়া জিলাৰ বাগজানৰ বিস্ফোৰিত তৈলখাদৰ এক ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য। জানিব পৰা মতে ছিংগাপুৰৰ তিনিজনীয়া বিশেষজ্ঞৰ দল এটিয়ে সোমবাৰে তিনিচুকীয়াৰ বাগজানত উপস্থিত হৈ বিস্ফোৰিত তৈলখাদটোৰ পৰিস্থিতিৰ বুজ লৈছিল আৰু আজি দলটোৱে পৰীক্ষা নিৰীক্ষা কৰি থকাৰ ঠিক সময়তে সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড সংঘটিত হৈ থকাৰ সময়তে উপস্থিত হৈছিল অগ্নি নিৰ্বাপক বাহিনী। বৰ্তমান এই ভয়ানক অগ্নিকাণ্ডই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি এক ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰি তুলিছে।